গাইস আমি এটা সমুদ্ৰ ব্লগ ভিডিঅ' বনাই আছো আপোনালোক এয়া আমাৰ দৰঙ্গীয়া সুবাসৰ একটনি এয়া হাই দৰঙ্গীয়া সুবাসৰ সমুদ্ৰ ব্লগ কৰি আছো আপোনালোকে চাবি এইটো ক্যামেৰাম্যান আছে অক্ষয় ৰাজবংশী অক্ষয় আপুনি চাই দিয়ক এবাৰ এইটো ভিডিঅ' বনাই আছে এইটো এইটা আমাৰ একটনি আছে ভিডিঅ' বনাই থাকোঁতে আমি সেইখন হেঙৰ চেকটো এখন চুৰ কৰি আনি আমি ইয়াতে থৈ দিছোঁ আমি সিটা গম পোৱা নাই গম পালা এতিয়া আমি কি কৰিম গাইছ আপোনালোকে চাওক এয়া এইটো একটনি তাতে এটা আছে আপোনালোকে বহুত বস্তু চাব পাৰিবি এয়া আমলখি গছ আমলখি সৰু সৰু হৈ আছে আপোনালোকে চাব পাৰিব এডাল আছে দুডাল আছে তিনিডাল আছে এয়া আমলখি লাগিছে আমি ডাঙৰ হ'লেও খাব পাৰিম ভিডিঅ' বনাওঁতে গাইছ এইবিলাক চাওক আপোনালোকে এতিয়া বতাহত ভাঙিছে এমাহমান হ'ল সেয়া সমুদ্ৰ কলিতাৰ খেতি পথাৰ কঠীয়া ৰুইছে হয় গাইছ এয়া সীমান্ত দৰঙৰ কিছু শ্বুটিঙৰ অংশ চাওক প্লিজ আপোনালোকে এবাৰ চাব এয়া ব্লগ বনাই আছে কেমেৰামেন হয় এয়া কঠীয়া আছে আমাৰ গাইছ চাওক বৰষুণ আহি আছে এয়া বৰষুণ নোহোৱা কাৰণে ডাঙৰ হোৱা নাই কঠীয়া বৰষুণ দিলে ভাল আছিল এয়া কল গছ আছে আমাৰ এই তাতে ছাগলী আছে চাওক আপোনালোকে এইটো খালত আমি গা ধুওঁ ছাগলী থকা তাতে ভাল লাগে আমাৰ এইখন সমুদ্ৰ ব্লকৰ ভিডিঅ' কৰা আমাৰ ঠাই আৰু এইখন বাকাৰা সমুদ্ৰ ব্লকৰ